নমস্কাৰ সুমুজ ফুড গেলেৰীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে উলকচুৰে বনোৱা এটা আচাৰৰ ৰেচিপি আগবঢ়াবলৈ ওলাইছো। বহুতেই বেলেগ বেলেগ ধৰণে উলকচু আচাৰ বনায়। আজি মই বনোৱা পদ্ধতিটো আপোনালোকক দেখুৱাবলৈ ওলাইছো। তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাব। যদি ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে। তেনেহলে আহক আজিৰ ৰেচিপিটোৰ দিশে আগবাঢ়ো। উলকচুৰ আচাৰ বনাবৰ বাবে মই ব্যৱহাৰ কৰিছো 1 কেজি উলকচু, 6-7টা পকা জলকীয়াখিনি মই এইদৰে টুকুৰা টুকুৰকৈ কাটি লৈছো। ডাঙৰ চামুচেৰে এচামুচ পাঁচফোৰণ লৈছো, আধা চামুচ ধনিয়া গুটি লৈছো আৰু আধা চামুচ চফ গুটি লৈছো। প্ৰথমতে কচুটো দুফাল কৰি বাকলি গুচাই টুকুৰা টুকুৰ কৰি ল'ব লাগিব। কচুটো যিহেতু 2 কিলো ওজনৰ আছিল সেয়েহে ইয়াৰ আধা অংশহে ব্যৱহাৰ কৰিম। এই কামখিনিত মোক মায়ে সহায় কৰি দিছে। কচুৰ টুকুৰাবোৰ অলপ ডাঙৰকৈ ৰাখিছো কাৰণ প্ৰেছাৰ কুকাৰত দিলে এই গলিয়ে যাব। এতিয়া কচুখিনি ভালদৰে ধুই কুকাৰ এটাত দি দিছো আৰু সেইখিনি ডুব যোৱাকৈ পানী দিছো আৰু ঢাকোন লগাই এটা হুইছেল অহালৈকে সিজিব দিছো। আনফালে এটা বাটিত পাঁচফোৰণ, ধনিয়া গুটি আৰু চফ গুটিখিনি দি ভালদৰে মিলাই লৈছো আৰু এখন গৰম টাৱাত গোটেই মছলাখিনি শুকানে 5 মিনিট মানৰ কাৰণে ভাজি লৈছো। গেছৰ ফ্লেমটো মই একেবাৰে লোত ৰাখিছো। এতিয়া মছলাখিনি এটা খুন্দনাত গৰমে গৰমে খুন্দি লৈছো। এনেকুৱা কৰিলে মছলাখিনিৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলায় আৰু মছলাখিনি খুব সহজতে গুৰি হয়। ভালদৰে খুন্দা হোৱাৰ পাছত মছলাখিনি বাটি এটাত উলিয়াই ৰাখিছো। কুকাৰৰ হুইছেল যোৱাত কচুখিনি পানীৰ পৰা টুকি লৈছো। এয়া কচুখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি ভালদৰে ৰ'দত শুকুৱাই ল'ম। বেছি কৰকৰীয়াকৈ শুকুৱাব নালাগে, কেৱল পানীখিনি শুকালেই হ'ল। এয়া কচুখিনি ভালদৰে শুকুৱাই ল'লো। একেদৰে জলকীয়াখিনিও অকণমান শুকুৱাই লৈছো। এতিয়া এখন কেৰাহী গৰম কৰি তাত ডাঙৰ চামুচেৰে 2 চামুচমান জোখৰ মিঠাতেল দিছো আৰু তেলখিনি গৰম হোৱাত তাত সৰু চামুচেৰে এচামুচ পাঁচফোৰণ দিছো। পাঁচফোৰণখিনি ফুটাৰ পাছত তাত কচুখিনি দি দিছো। এইখিনি অকণমান সময় ভাজি ল'ব লাগিব। ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছো, আধা চামুচ হালধি দিছো। গোটেইখিনি ভালদৰে মিলাই লৈ আকৌ ভাজিছো। এতিয়া এইখিনি ভাঙি দিম। তেতিয়া তেল মছলাবোৰ খুব ধুনীয়াকৈ তাত সোমাই পৰিব আৰু খাবলৈ খুব ভাল লাগে এনেকৈ। এয়া কচুখিনি খুব ধুনীয়াকৈ পিটিকা হৈ গ'ল। এতিয়া এইখিনি বাচন এটাত নমাই ৰাখিম। এতিয়া আকৌ কেৰাহীখন গৰম কৰি তাত আৰু অলপ তেল দি লৈছো। এইবাৰ তেলখিনি গৰম কৰি ঠাণ্ডা হ'ব দিছো। তেলখিনি ঠাণ্ডা হোৱাত তাত পিটিকি লোৱা উলকচুখিনি দি দিছো। আপোনালোকে যদি বিচাৰে তেনেহলে আৰু তেল দিব পাৰে কাৰণ আচাৰত যিমান তেল দিয়া হয় সিমান ভাল। লগতে মই জলকীয়াখিনিও দি দিছো আৰু দিছো এয়া চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু পাঁচফোৰণ, চফ গুটি আৰু ধনিয়া গুটিৰ গুড়িৰ মিশ্ৰণখিনিও অলপ অলপকৈ দি গৈছো। গোটেইখিনি ভালদৰে মিলাই দিছো। মন কৰিব এইখিনি কিন্তু মই ভাজি থকা নাই, গৰম কৰি ঠাণ্ডা কৰি লোৱা তেলত গোটেই মছলাৰ সৈতে ভালদৰে সানিহে আছো। এতিয়া দিছো 2 চামুচ ভিনেগাৰ। ভিনেগাৰ দিলে
আচাৰখিনি খাবলৈ টেঙা টেঙা এটা সোৱাদ হয়, তাৰ বাবে খুব ভাল লাগে আৰু এই ভিনেগাৰে আচাৰখিনি বেছি দিন ভালে ৰখাত সহায় কৰে। এয়া ওলকচুৰ আচাৰ ৰেডি হৈ গৈছে। এতিয়া এইখিনি ৰ'দত দি থাকিব লাগিব আৰু এসপ্তাহ বা 10 দিনৰ পাছত খাবৰ বাবে উপযোগী হৈ পৰিব।